বিশ্বনাথ জিলাৰ গহপুৰ স্থিত ঘাঁহি গাঁৱৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰকল্পৰ ঠিক বিপৰীতে বনালয়ৰ অৱস্থান আৰু আমি আদৰণি জনাইছো বনালয়লৈ। নমস্কাৰ, মই দিব্যজ্যোতি বৰুৱা আপোনাক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল কৰ্মসংস্থাপনলৈ। আমি বৰ্তমান উপস্থিত গহপুৰ মহকুমাৰ ঘাঁহিগাঁও স্থিত বনালয় সেউজ প্ৰকল্প আৰু এই বনালয় সেউজ প্ৰকল্পৰ স্বত্বাধিকাৰী আমাৰ লগত উপস্থিত আছে শোভন চন্দ্ৰ শইকীয়া। আমি শোভন চন্দ্ৰ শইকীয়াৰ মনৰ কিছু ভাৱ জানিবলৈ চেষ্টা কৰিম আজিৰ এই ভিডিঅ'টোত। পোনপ্ৰথমে আপোনাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। বনালয় চৌহদত আপোনালোকক আদৰণি জনাবলৈ পাই আমিও কৃতজ্ঞ। হয়, শোভন চন্দ্ৰ শইকীয়াৰ আমি ব্যক্তিগত জীৱনৰ বিষয়ে অকণ জানিব বিচাৰিম। তেখেতে খুব গাঁৱলীয়া পৰিৱেশৰ এটাৰ পৰা আহি বৰ্তমান আজি ঘাঁহিগাঁৱত প্ৰতিষ্ঠিত এজন সমাজ সেৱক হিচাপে প্ৰতিষ্ঠিত হৈছে। লগতে ক'ব পাৰি তেখেত এজন আদৰ্শ পিতৃ। এই ক্ষেত্ৰত কি ক'ব? আচলতে পটভূমি গ্ৰামাঞ্চলেই আৰু কৃষিভিত্তিক এটা ব্যৱস্থাৰ পৰা মোৰ উত্তৰণ আৰু সেই উত্তৰণ এটা সময়ত আহি আজি বনালয় সেউজ প্ৰকল্প ঘাঁহিগাঁৱত প্ৰতিষ্ঠিত আৰু ঘাঁহিগাঁৱত প্ৰতিষ্ঠিত হৈ আচলতে আমাৰ ভিতৰৰ পৰা কোৱা যিটো সেউজ অভিলাষ এটা আছে আৰু ইয়াৰ প্ৰসাৰৰ কাৰণে কৰি আছোঁ যথেষ্টখিনি আৰু কৰাৰ কিছু মন আছে। হয়, ধন্যবাদ। আমি দেখিছোঁ আপোনাৰ সম্পূৰ্ণ পৰিৱেশটো আমি চালোঁ, সম্পূৰ্ণ সেউজীয়া পৰিৱেশৰ মাজত আপুনি আছে। আপোনাৰ মনলৈ কেনেকৈ আহিলে যে গোটেই পৰিৱেশটো সেউজীয়া হ'ব লাগে বা এই ক্ষেত্ৰটো আপুনি কিয় চিলেক্ট কৰিলে? ধৰি লওক আপুনি বেলেগ ক্ষেত্ৰতো জড়িত হ'ব পাৰিলেহেঁতেন, কিন্তু এই ক্ষেত্ৰত আপুনি কিয় জড়িত হ'ব বিচাৰিছে? নিশ্চয়। আচলতে মই একেবাৰে শৈশৱৰ পৰাই এখন বহল কৃষি পথাৰ দেখি আহিছিলোঁ আৰু আমাৰ পিতৃ বিশেষকৈ এগৰাকী বৰ ভাল কৃষক আছিলে আৰু তেখেতৰ যি কৃষি কৰ্মৰ আকৰ্ষণ আৰু সেই গোটেই ব্যৱস্থাটো আচলতে একেবাৰে সৰু অৱস্থাৰ পৰাই পাইছিলোঁ আৰু পোৱাৰ কাৰণে সৰুকালতে মই যথেষ্টখিনি খেতি কৰিছিলোঁ আৰু খেতি কৰি এটা সময়ত আচলতে পৰিৱৰ্তিত সময়ত কৃষিৰ প্ৰযুক্তিলৈও বহুত নতুন নতুন কথা বতৰা কিছুমান আহিলে আৰু সেই নতুন নতুন কথা বতৰাবিলাকত সোমাই পৰি তাত এটা দেখোন মানে বৰ ভাল উল্লাসৰ সৃষ্টি হয় আৰু সেই উল্লাস কৰোঁতে আমাৰ দেখা পোৱা গৈছে যে বহুখিনি গছ গছনি আৰু বিভিন্ন ধৰণৰ ফল মূল আৰু কিছুমান আলংকাৰিক গছেৰে এটা অৱস্থাত পৰিপূৰ্ণ হৈছে আৰু এই ব্যৱস্থাটোৰ জৰিয়তে আমাৰ আচলতে এটা যিটো আমাৰ বাতাবৰণলৈ যিটো প্ৰত্যাহ্বান আহিছে আৰু এই প্ৰত্যাহ্বানক আমি গ্ৰহণ কৰিবৰ কাৰণে আৰু গ্ৰহণ কৰি এই ব্যৱস্থাটোৰ আয়তন বঢ়োৱাৰ লগে লগে আচলতে এটা স্বাস্থ্যসচল ব্যৱস্থাই গঢ় লয় আৰু সেইকাৰণেই মোৰ এইটো এটা প্ৰয়াস এটা অৱস্থাত কৰি গৈ আছোঁ। হয়, আপোনাৰ সম্পূৰ্ণ আমি যিখন গ্ৰীনেৰী প্ৰকল্প আপুনি ষ্টাৰ্ট কৰিছে সেইটো চালোঁ। তাত দেখি আমি গম পাইছোঁ যে ইয়াত যথেষ্ট ব্যৱসায়িক ভিত্তি হিচাপেও কোনোবাই যদি কৰিব বিচাৰে এই ক্ষেত্ৰত লাভান্বিত হয়তো হ'ব পাৰে। আপুনি কি ক'ব যুৱ প্ৰজন্ম কোনোবাই যদি আপোনাৰ এনেধৰণৰ প্ৰকল্প কোনোবাই যদি নিজে স্থাপন কৰিব বিচাৰে ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা কিমান তেখেতলোক মানে আগবাঢ়ি যাব পাৰিব? নিশ্চয়কৈ এইটো যথেষ্ট আচলতে বুলিবৰ নাই যে আমাৰ আজি যিমানখিনি ফল মূল আমাৰ বাহিৰৰ পৰা আহে
আৰু যিমানখিনি পাচলি আচলতে বাহিৰৰ পৰা আহে আৰু বাহিৰৰ পৰা অহা পাচলি যিটো সংৰক্ষণৰ যিটো ৰাসায়ন ব্যৱহাৰ কৰে আৰু পাচলিত যিটো অৱস্থাৰে কৰে সেইটো অৱস্থাৰে আচলতে আমাৰ এখন বৰ বিষাক্ত কিছু বস্তু আমি পান কৰি আছোঁ আৰু তাৰ লগে লগে আমাৰ চিন্তা চৰ্চাই জৈৱিক ব্যৱস্থাৰে কৰা এই ব্যৱস্থাবিলাকৰ ফলবিলাকৰ বা পাচলিবিলাকৰ সমাদৰ আছে যথেষ্ট আৰু সমাদৰ যিহেতু আছে এই সমাদৃত ব্যৱস্থাত আৰু আজিকালি মানুহে যথেষ্ট চাই মেলি বস্তু ব্যৱহাৰ কৰে আৰু চাই মেলি যিহেতু ব্যৱহাৰ কৰে আৰু আমি পাইছোঁ যে আমাৰ এই সেউজ প্ৰকল্পলৈ যথেষ্ট ভাল মানে স্বাস্থ্য সচেতন ব্যক্তি আৰু যথেষ্ট এই ব্যৱস্থাৰ প্ৰতি আগ্ৰহী বহু ব্যক্তি ইয়ালৈ আহিছে আৰু যিহেতু ভাল বস্তুৰ প্ৰতি আগ্ৰহটো থাকে গতিকে আৰু আমাৰ মাটিত আচলতে আমাৰ মাটিসমূহ যথেষ্ট উৰ্বৰ আৰু মাটিৰ এটা মানে সুস্থিৰতাটো আমি যদি এটা জৈৱিক ব্যৱস্থাৰে বৰ্তাই ৰাখোঁ ইয়াত কৰিলে হ'বই আৰু কৰিলে যিহেতু হ'বই হোৱা উৎপাদিত বস্তুবিলাকৰ এনেধৰণৰ উৎপাদিত বস্তুবিলাকৰ বজাৰ মূল্যও যথেষ্ট আছে আৰু কৰিলে নিশ্চয় হ'ব আৰু নতুন প্ৰজন্মই খুব উল্লাসেৰে যদি জড়িত হয় তেওঁলোকৰ হাবিয়াস যথেষ্টখিনি বাঢ়ি আহিব আৰু আজি অসমৰ প্ৰেক্ষাপটত আমি লক্ষ্য কৰিছোঁ যথেষ্টখিনি উদ্যোগিক মানে কৃষকে এই ব্যৱস্থাটোত অন্তৰ্ভুক্ত হৈ ইয়াৰ উত্তৰণ ঘটিছে ভালকৈ গতিকে আমাৰ নতুন চামে ইয়াত নিশ্চিতভাৱে ই এটা অৱস্থালৈ গতি নিশ্চয়কৈ কৰিব হয় আমি গম পালোঁ আপোনাৰ এখন চাহ বাগানো আছে তাত আপুনি নেচাৰেলি গোটেই বস্তুখিনি কৰিছে বা কেমিকেল তাতে একো সাৰ তেনেকুৱা বস্তু আপোনালোকে ইউজ কৰা নাই আজি যিহেতু যুৱ প্ৰজন্মই হওক বা আজি আমাৰ সাধাৰণ জনতাই স্বাস্থ্যৰ প্ৰতি যথেষ্ট সচেতন তেখেতলোকে যিমান পাৰে সাৰ দিয়া বস্তুৰ পৰা এভইড কৰি মানে চলিব বিচাৰে বা তেনেকুৱা কীটনাশক বা তেনেকুৱা ধৰি লওক যিবিলাক স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক সেই বস্তুখিনিৰ পৰা আঁতৰি থাকিব বিচাৰে সেই ক্ষেত্ৰত দেখিছোঁ আপোনাৰ চাহ বাগানখনত আপুনি সম্পূৰ্ণ জৈৱিকভাৱে তাতে কিছুমান প্ৰডাকশ্যন কৰিছে সেই প্ৰডাকশ্যনখিনি আপুনি কেনেধৰণে কৰিছে অলপ যদি জনাই দিয়ে নিশ্চয়কৈ মোৰ আচলতে চাহ খেতিটো এটা বৰ সৰু ব্যৱস্থা বৰ 1 হেক্টৰৰ ভিতৰতেই হ'ব মোৰ মাটিৰ পৰিমাণটো আৰু 1 হেক্টৰৰ মাটিৰ পৰিমাণটোত মোৰ যিখিনি চাহ গছ আছে সেই চাহ গছখিনি মই সম্পূৰ্ণ জৈৱিক ব্যৱস্থাৰে কৰা হৈছে আৰু মই লক্ষ্য কৰিছোঁ মোৰ বাগিচাখনত জৈৱিকলৈ ৰূপান্তৰ কৰাৰ লগে লগে যে গছখিনিয়ে যেন কিবা এটা সকাহ পাইছে গছখিনি এটা জৈৱিক ব্যৱস্থাৰে কৰাৰ কাৰণে গছৰ সেউজীয়া ৰং আৰু মাটিত তলত যিটো এটা ভুৰভুৰীয়া অৱস্থা হয় মানে এটা পৰ্যাপ্ত পৰিমাণৰ হিউমাছ তাত তৈয়াৰ হৈছে আৰু হিউমাছ তৈয়াৰ হোৱা সেউজ মোৰ চাহ খেতিৰ পৰা আচলতে বৰ ভাল উৎপাদন হয় আৰু উৎপাদিত মই এই ব্যৱস্থাটো আচলতে গ্ৰীণ টি আৰু অৰ্থডক্স মই এটা অৱস্থাৰে যিটো আচলতে খুব হেণ্ড ৰুলিং ব্যৱস্থাৰে মই সেই দুটা চাহৰ মানে প্ৰস্তুত কৰিছিলোঁ আৰু গ্ৰীণ টি আৰু অৰ্থডক্স কৰাৰ পিছত মই যোৱা বছৰৰ পৰা এটা নতুন সংযোগ কৰিছোঁ যিটো আচলতে হোৱাইট টি আৰু হোৱাইট টি যথেষ্ট এইটো আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এটা সমাদৃত চাহ আৰু হোৱাইট টি সংগ্ৰহ কৰোঁতে যথেষ্টখিনি কষ্টকৰ হয় আৰু চাহৰ একেবাৰে ক্ষুদ্ৰাংশ দুটা পাতৰ ওপৰৰ যিটো কলি নিডলডাল সংগ্ৰহ কৰি তাক এটা প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা হয় আৰু প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা সেই পানীয় আচলতে যথেষ্ট শক্তিশালী পানীয় আৰু আমাৰ এলেকাসমূহতো আমাৰ ৰাজ্যিক প্ৰেক্ষাপটতো ইয়াৰ
সমাদৰ কিছু পৰিমাণে বাঢ়িছে কিন্তু আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইয়াৰ সমাদৰ আছে যথেষ্ট বহু কেইগৰাকী আমি লক্ষ্য কৰিছোঁ অসমৰ ভিন্ন প্ৰান্তৰ পৰা যে হোৱাইট টি বৰ যথেষ্ট মূল্য দি সংগ্ৰহ কৰি লৈ যায় এইখিনিতে আপোনাৰ পৰা জানিব বিচাৰিম আমাৰ বহুসকল উদ্যমী যুৱক বা ব্যৱসায়ীয়ে চাহ খেতি কৰিব বিচাৰে আপোনাক ক'লোঁ আপুনি হয়তো জৈৱিকভাৱে খেতিটো কৰিছে তেনেধৰণে একেবাৰে জৈৱিকভাৱে অসমত বহু সংখ্যক ব্যক্তি তেনেকৈ চাহ খেতি কৰিছে কিন্তু দেখা পোৱা যায় যে যদি আমি চাওঁ 20%হে কৰিছে জৈৱিকভাৱে আৰু 80%ে বা বিভিন্ন ধৰণৰ কেমিকেল ইউজ কৰি বা বিভিন্ন ধৰণৰ কীটনাশক ইউজ কৰি এই খেতিটো কৰা দেখা পোৱা গৈছে জৈৱিকভাৱে কৰা খেতি আৰু কীটনাশক বা তেনেকুৱা ধৰণৰ কেমিকেল সাৰ ইউজ কৰি ৰাসায়নিক সাৰ ইউজ কৰি কৰা খেতি এই দুটাৰ মাজত যথেষ্ট ডিফাৰেঞ্চ থাকে কিন্তু আমি এই ক্ষেত্ৰতে চাব লাগিব ব্যৱসায়িকভাৱে যদি আমি চাওঁ লাভালাভটো হয়তো কেমিকেল বা ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি কৰা খেতিটোতে হ'ব এই ক্ষেত্ৰত আপুনি কি কয় কোনটোত বেছি লাভালাভ হয় যদি আমি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা চাওঁ ধাৰণাটো আচলতে ভুল এটা মৌলিক কথা হৈছে কি লাভালাভৰ ক্ষেত্ৰত এটা ব্যাপক পৰিসৰত জৈৱিক ব্যৱস্থাৰ এটা লাভ আছে যে আমি নিজৰ উন্নয়নৰ লগে লগে সামগ্ৰিক গোটেই ব্যৱস্থাটোৰ ওপৰত এটা ভাল প্ৰভাৱ পৰে সেইটো এটা যদি এটা ভাল লাভালাভ বুলি কোৱাৰ লগে লগে আমি যিটো উৎপাদিত যিখিনি জৈৱিকভাৱে উৎপাদিত আমাৰ যিখিনি চাহ আমি গ্ৰীণ টি 1 কেজি গ্ৰীণ টি আমি প্ৰস্তুত কৰোঁতে 5 কেজিৰ পৰা 1 কেজি হয় 5 কেজি চাহৰ পৰা যেতিয়া 1 কেজি চাহ আমি পাওঁ আৰু সেই 1 কেজি চাহ আমাৰ বিক্ৰী মূল্য গ্ৰীণ টি আমাৰ 2000 টকাত গৈ থাকে আৰু অৰ্থডক্সটো আমাৰ 2000 টকা কেজিকৈ গৈ থাকে এতিয়া গ্ৰীণ টি 1 কেজি বনাওঁতে 5 কেজি লাগে 5 কেজিৰ গ্ৰীণ টি এটা মানে এটা ব্যৱস্থাৰে আমি 1 কেজি বনাবলৈ যাওঁতে আমাৰ আচলতে যিটো আহৰণ হয় সেই আহৰণটো ৰাসায়নিক হেৰিটোতকৈ ই যথেষ্ট ওপৰতেই থাকে কিন্তু এইটো সমাদৰটো যদি অলপ ব্যাপকভাৱে হয় আৰু এটা গতিত কিন্তু ই বাঢ়িব ধৰিছে কিছু প্ৰত্যাহ্বান আছে খেতিটো কৰোঁতে ইয়াত মানে বনবাত নিয়ন্ত্ৰণ কৰোঁতে বা ই কষ্টকৰ হয় আৰু সেই কষ্টকৰ হোৱা ব্যৱস্থাটোক প্ৰথমতে অকণমান ধৈৰ্যৰে সহিব লাগিব কিন্তু ধৈৰ্যৰে সহিলে আৰু ই এনেকুৱা এটা গতিত ইয়াৰ মানে এটা প্ৰসাৰ লাভ কৰিছে ই নিশ্চয় ভাল আশা হয় ধন্যবাদ আজি আমি বনালয় সেউজ প্ৰকল্পলৈ আহি নৱতম সংযোজন হয়তো হ'ব পাৰে দুজনী জাৰ্চি গৰু দেখা পালোঁ ইয়াতে দুজনী জাৰ্চি গৰু হয়তো ঘৰত খাবৰ কাৰণে যিমানখিনি গাখীৰ প্ৰয়োজন তাতকৈ অত্যাধিকে হয়তো গাই দুজনীয়ে গাখীৰ প্ৰডাকশ্যন কৰে আমি জানিব বিচাৰিম ব্যৱসায় ভিত্তিকভাৱে যদি গাই গৰু দুজনী আমি কোনোবাই যদি কিনিব বিচাৰে বা গাই গৰু বা জাৰ্চি গাইৰ পৰা লাভ বা লোকচান কেনেধৰণৰ হয় এই বিষয়টোৰ ওপৰত আপুনি কি ক'ব নিশ্চয়কৈ এই যে যিটো জাৰ্চি গৰুৰ কথা কোৱা হৈছে আমাৰ বনালয় সেউজ প্ৰকল্প আচলতে এটা কৃষিভিত্তিক যিটো ব্যৱস্থা ই আচলতে এটা সমন্বিত ব্যৱস্থাৰেহে ই এটা গতি কৰে সমন্বিত ব্যৱস্থা মানে কিছু কিছু ক্ষেত্ৰত অলপ পৰিপূৰক হয় আজি মানে কি হয় যে এজনীয়ে আমাক সততে গাখীৰ দি আছে আৰু সেই গাখীৰৰ পৰা আমি পোনপটীয়াকৈ গাখীৰ বিক্ৰী কৰা হয় দৈ আৰু পনীৰটো মানে তাৰ পৰা আমাৰ এটা আহৰণ হয় আৰু সেইটো এটা এই এটা অৱস্থাত নিয়মীয়াকৈ ই আহৰণ এটা হৈ থাকে আৰু সমন্বিত ব্যৱস্থাটো এই কাৰণে কৈছোঁ যে মানে জাৰ্চি পোহাৰ লগে লগে তাৰ পৰা আমি যিখিনি গোবৰ পাওঁ যিখিনি গৰুৰ মুত পাওঁ আৰু গৰুৰ মুত আৰু গোবৰখিনি আমাৰ ভাল ব্যৱহাৰ হয় গোবৰখিনি আমাৰ বিশেষকৈ কেঁচু সাৰ বনাওঁতে গোবৰৰ প্ৰয়োজন হয় আৰু মুতটো বিভিন্ন ধৰণৰ জৈৱিক ব্যৱস্থাৰ কীটনাশক মানে পোক পতংগ নিয়ন্ত্ৰণৰ পৰা ধৰি কিছুমান বেমাৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো আমি গৰুৰ মুতটো ব্যৱহাৰ কৰি ভাল পাওঁ আৰু আচলতে বহুখিনি ক্ষেত্ৰত এটা বাতাবৰণ এটা ভাল কৰাৰ
ক্ষেত্ৰতো গৰু দুজনীৰ যথেষ্ট ভাল প্ৰভাৱ আছে। হয়, ধন্যবাদ। আমি অনুষ্ঠানৰ শেষৰ ফালে যাম। আমি একেবাৰে শেষত আমি প্ৰশ্নটো কৰিব বিচাৰিছোঁ যে আপুনি বনালয় গঢ় দিয়াৰ লগতে মই প্ৰথমতে কৈছিলোঁ এজন সফল পিতৃ, এজন আদৰ্শৱান পিতৃ। এই ক্ষেত্ৰত আপুনি কি ক'ব? আপোনাৰ 3জন ল'ৰা, 3জনে ভালকৈ সংস্থাপিত হৈছে। বহুতৰ বাবে হয়তো এইটো আদৰ্শ, কাৰণ একেখন ঘৰৰে 3জন ল'ৰা খুব সুন্দৰভাৱে প্ৰতিষ্ঠিত হৈছে। কি ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈছে বা কেনেধৰণে তেখেতলোকে এই সফলতা অৰ্জন কৰিব পাৰিলে বা আপোনাৰ এই ক্ষেত্ৰত কেনেধৰণৰ আপোনাৰ ভূমিকা আছিল, অলপ জানিব বিচাৰিম। নিশ্চয়কৈ তেওঁলোকৰ যিটো বৰ্তমান ব্যৱস্থাত তেওঁলোকৰ যিটো প্ৰাপ্তি, সেয়া মোৰ আচলতে এটা সন্তুষ্টি। আৰু আৰম্ভণিৰ পৰা কৈ অহা হৈছে যে এটা কৃষিভিত্তিক পৰিয়ালৰ প্ৰেক্ষাপটৰ মাজেৰে মই গঢ় লোৱা, আৰু এই কৃষিয়ে এটা ভাল এই ক্ষেত্ৰত অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত এটা ভাল ভূমিকা পালন কৰিছে। বিশেষকৈ কৰ্ম সংস্কৃতিটো এটা শিশু অৱস্থাত আমাৰ কৃষিভিত্তিক বহু ব্যৱস্থাই আমাৰ মন মগজুক গঢ় দিয়াৰ ক্ষেত্ৰত এটা ভূমিকা পালন কৰে। আৰু সেই অৱস্থাটো শিশু অৱস্থাত আমি বা শিশুৰ পৰৱৰ্তী সময়ৰ ল'ৰালি কালটো আমাৰ কৃষি পথাৰৰ লগত তেওঁলোকৰ যিটো সহযোগ আৰু কৰ্ম সংস্কৃতিটো তেওঁলোকক এটা সুকীয়া ৰূপত গঢ় দিবলৈ সক্ষম হৈছিলে। নিজৰ পাঠ্যক্ৰমৰ উপৰিও আজৰি সময়খিনিক যেতিয়া তেওঁলোকৰ মন মগজুত এই কথা বতৰাখিনিয়ে অন্য সস্তীয়া কথা সোমোৱাৰ বাটটো যেতিয়া বন্ধ হয় আৰু এই উৰ্বৰা অন্তত উৎপাদিত কিছু ব্যৱস্থাৰ কথা বতৰাই তেওঁলোকক যেতিয়া উল্লাসিত কৰে, আচলতে তেওঁলোকৰ দৃঢ়তাটো অলপ সুকীয়া হয়। আৰু আচলতে কঠোৰ পৰিশ্ৰম তেওঁলোকে কৰিছিল, পঢ়াৰ ক্ষেত্ৰতো যথেষ্টখিনি কৰিছিলে। আৰু কঠোৰ শ্ৰম কৰিলে সেই ক্ষেত্ৰত আজৰি অনা, ভাল ফল আজৰি অনাৰ ক্ষেত্ৰত অগ্ৰসৰ নিশ্চয়কৈ হ'ব পাৰে। আৰু এটা কথা কি, আমাৰ ডাঙৰটো সন্তান বৰ্তমান জাৰ্মানীত আছে, আৰু জাৰ্মানীত যথেষ্ট এটা উচ্চ পৰ্যায়ৰ ব্যৱস্থাৰ লগতে তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে। আমাৰ এনে এটা এলেকাৰ পৰা এনে এটা ব্যৱস্থাৰ মাজেৰে তাত সেই স্থানত এটা কাৰ্যকৰী পদত কাৰ্যনিৰ্বাহ কৰাটো আচলতে গৌৰৱৰ কথা আৰু বৰ সুখৰ কথা যে তেওঁ ডাঙৰজনৰ যিটো দৃঢ়তা, যিটো এটা খুব ৰুটিনত তেওঁ অগ্ৰসৰ হোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো আচলতে সৰু দুজনৰ ওপৰতো এটা প্ৰভাৱ পৰিছিলে। আৰু আমি ডাঙৰজনৰ ওপৰত এটা চকু দিওঁতেই ডাঙৰজন গঢ় দিয়াৰ লগে লগে ডাঙৰজনৰ কথা বতৰাখিনিয়ে স্বাভাৱিকতে তলৰ দুজনৰ ওপৰত এটা প্ৰভাৱ পৰিলে। আৰু সঁচাকৈয়ে তলৰ দুজনেও বৰ্তমান সময়ত এটা চিকিৎসা বিজ্ঞানৰ এজনে ঔষধ যিটো মেডিচিনত আচলতে PG কৰি আছে, আৰু সৰুটোৱে MBBS পাঠ্যক্ৰমৰ এইবাৰ 2য় বৰ্ষৰ চূড়ান্ত পৰীক্ষা দিছে। গতিকে তেওঁ অগ্ৰসৰ হোৱাত আচলতে কিছু কাৰক মই কৈছোঁৱেই যে কৰ্মসংস্কৃতি আৰু তেওঁলোকে খুব কঠোৰভাৱে সময়খিনি অকণমান পৰিচালনা কৰে, সেইখিনিয়ে যথেষ্টখিনি সহায় কৰিলে আচলতে। ধন্যবাদ।